ছৈয়দ মুস্তাক আলী ট্ৰফীত উজলি উঠিছে অসম সন্তান ৰিয়ান পৰাগ। এই চলিত ছৈয়দ মুস্তাক আলী ট্ৰফীত সুন্দৰ বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰথম মেটছতে হায়দৰাবাদৰ বিৰুদ্ধে 40টা বলত 51 ৰানৰ সুন্দৰ ইনিংছৰ লগতে এটা উইকেট লাভ কৰে। সেইখন মেটছত অসমে 2 উইকেটত জয়লাভ কৰে। তাৰ পিছৰ মেটছত তামিলনাডুৰ বিৰুদ্ধে 26টা বলত 24 ৰান কৰে আৰু সেইখন মেটছত তামিলনাডু 10 উইকেটত জয়ী হয়। ইয়াৰ পিছত ঝাৰখণ্ডৰ লগত মেটছত 38টা বলত 67 ৰানৰ সুন্দৰ ইনিংছ খেলে। তথাপিও কিন্তু শেষত অসম সেইখন মেটছত 51 ৰানত পৰাস্ত হয় আৰু তাৰ পিছত বেংগলৰ বিৰুদ্ধে মেটছত 54টা বলত 77 ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে, লগতে 2টা উইকেট লাভ কৰে আৰু অসমে সেইখন মেটছত 13 ৰানত জয়লাভ কৰে। ইয়াৰ পিছত উৰিষ্যাৰ বিৰুদ্ধে 26টা বলত 42 ৰান কৰে, লগতে 2টা উইকেট লাভ কৰে। কিন্তু অসমে সেইখন মেটছত পৰাজিত হয়। ৰিয়ান পৰাগে এতিয়ালৈ এই টুৰ্ণামেণ্টৰ 5খন মেটছত 87ৰ এভাৰেজেৰে সৰ্বমুঠ 261 ৰান কৰে আৰু সৰ্বোচ্চ ৰান সংগ্ৰহকাৰীৰ তালিকাত 4ৰ্থ স্থানত আছে আৰু লগতে টুৰ্ণামেণ্টত তেওঁ 7টা উইকেটো লাভ কৰে। বাকী আহি থকা দিনবোৰতো তেওঁৰ পৰা একেধৰণৰ খেল আশা কৰোঁ, লগতে সম্পূৰ্ণ অসমৰ টীমটোৰ পৰা ভাল খেল আশা কৰোঁ। অসমৰ টীমটোক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।